এখন ফটো আছে বৌ আপোনাৰ আৰু জুবিন দাৰ এটা ষ্টুডিঅ'ত আপুনি ইমানজনী তেতিয়া একেবাৰে মানে একেবাৰে কিন্তু মই তেতিয়া MA পঢ়ি আছো সেয়া মুম্বাইত প্ৰেম কৰি থকা সময়ত সেই তেতিয়া জুবিন দাই এংগেজমেণ্ট হৈ গ'ল আমাৰ এংগেজমেণ্টৰ পিছত সেই মাইক্ৰফোনটো আপোনাক এনেকে দেখাই আছে আৰু আপুনি মাইক্ৰফোন সেই ফটোখন ইমান মৰম লগা ফটোখন সেইখন ক'ত তুলিছিলে সেইখন গীত অডিঅ'গ্ৰাফ আমাৰ যতীন শৰ্মা মাইনাদাৰ ষ্টুডিঅ' তেতিয়া আমাৰ তাতেই চলি থাকে জুবিনহঁতে বেছিভাগ তাতে কাম কৰে আমিও ওচৰতে আছিলোঁ তাৰপিছত মই তেতিয়া MA কৰি আছোঁ মোৰ ভাইটিও তেতিয়া চাউণ্ড ইঞ্জিনিয়াৰিং কৰিবলৈ ভূপেশ দা তেতিয়া মুম্বাই ইউনিভাৰ্চিটিত সি চাউণ্ড ইঞ্জিনিয়াৰিং কৰিবলৈ গৈছে সিয়ে মই এটা ঘৰ মাহাদাৰ আমাৰ এটা ৰুমৰ ঘৰ মানে এইবোৰ আমি ভাড়া লৈ আছিলোঁ তাতে গীত অডিঅ'গ্ৰাফটো সেই মাহাদাতে আছিলে জুবিনহঁতো ওচৰে পাজৰে থাকে মাইনাদ গোটেই অসমীয়া কমিউনিটি মানে আমাৰ মিউজিচিয়ান কমিউনিটি ওচৰে পাজৰে থাকে আৰু মই তেতিয়া আমি লগ পাই থাকোঁ তেনেকৈ আৰু গীত অডিঅ'গ্ৰাফটো আমাৰ মানে সকলোৰে আৰু লগ পোৱাৰ এটা জেগা আৰু